আমি অসমীয়া নহওঁ দুখীয়া কিহত দুখীয়া সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। বহুদিন ভিডিঅ' মানে দিয়া নাছিলোঁ, ইউটিউব চেনেলটো প্ৰায় বন্ধ হৈ গৈছিলে। আজি আহিছোঁ আমি ৰূপহী পথাৰলৈ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে মোৰ লগৰ বিৰাট চমেশ ই ধান খেতি কৰিছিলে। ধান খেতি বহুতো যুৱকে বৰ্তমান আপোনালোকে দেখি পাইছে যে কেৰেলা, গোৱা, বাংলাদেশ এইবোৰত গৈ পিনি কাম কৰে। যিহেতু ই ঘৰতে থাকি পিনি কেনেদৰে খেতিটোত আৰম্ভ কৰিছিলে, কি হৈছিলে, কেনেদৰে প্ৰচেছবোৰ চলাই লৈ গৈছিলে আহকচোন জানো। এয়া হয়, নমস্কাৰ। তুমি ধান খেতিটোৰ লগত কিমান দিনৰ পৰা জড়িত? বেছি দিনৰ পৰা নহয়, প্ৰায় সৰু কালৰ পৰা জড়িত ক'বলৈ গ'লে। সৰু কালৰ পৰা মানে তুমি এতিয়াতো 10-12 বছৰ তুমি জড়িত হৈ আছা। হয়। ধানটো খেতি কৰি পিনি কেনে পাইছা তুমি? এতিয়া ধান ফলনটো কেনেদৰে হৈছে? হয়, ভালেই, ঠিকেই। এতিয়া দেখিছে আপোনালোকে এইবোৰ একদম গুটি ধান, কিছুমান পতানো আছে। বেছিভাগ এই কুকুৰাবোৰে খায়। হয়, এনেকেই আমি উৎপাদন কৰি আছো। যাৰ তাৰ কুকুৰা থাকেতো, আহি পিনি পোক পতংগৰ পৰা কিবা নষ্ট হৈছে নেকি? নাই, তেনেকে নষ্ট হোৱা নিগনিয়ে নষ্ট কৰে। নষ্ট কৰিছে। এতিয়া দেখিব পাইছে এইবোৰ মুঠি এনেকে পৰি আছে, এইবোৰ বহুত অনিষ্ট কৰিছে। হয়, আপোনালোকে দেখি পাইছে যে ইয়াতে মুঠিবোৰ য'তে ত'তে পেলাই দিছে, দাৱনীয়ে এনে কাটিছে আৰু ধানৰ মুঠিটো বেছ ভালেই হৈছে। আপোনালোকে দেখি পাইছে এয়া আমাৰ ওচৰত আহিছে, দেখিছে কেনেদৰে ধান লৈ গৈছে। বাকী খেতিটোৰ লগত তুমি বহুত দিনৰ পৰা জড়িত হৈ আছা? হয়। বাকী তুমি ষ্টাৰ্টিং কেতিয়াবা কৰিছিলা এনেই? ষ্টাৰ্টিং আপোনাৰ মই প্ৰায় 1965 চনৰ 28 নৱেম্বৰ দিনা আৰম্ভ কৰিছো দেই। 1965 চনৰ পৰা আৰম্ভ কৰিছা মানে? তোমাৰ আজোককা দিনৰ পৰা তুমি মানে? হয়, মই তেতিয়াৰ পৰাই এতিয়ালৈকে জড়িত হৈ আছো। চাওঁ আগবঢ়াই নিব পাৰো। এইফালে দেখিছা কেনেদৰে ধান লৈ গৈছে, এনেকে আৰু ষ্টাৰ্ট কৰিছে। প্ৰায় শেষে হৈছে। হয়, আপোনালোকৰ কথা পাতোতে এইবোৰ ফটোৱা কথা কৈ থাকে, মোৰ হিচাপে পাহৰি থাকিলে। এনে তুমি মুঠিটোত কিমান থাকে? এনে তুমি ডাঙৰিটোত কেইটাকে দিছা? এইটো আপোনাৰ ইয়াত 29টাকে দিছো। 29 টঙালবোৰ চুটি হৈছে। 29টাকে দিছা? হয়, যিমানটো বান্ধিব পাৰো। জেনেৰেলি তুমি কেইটাকে থাকিব লাগে? 32টাকে থাকিব লাগে। 32টাকে থাকিব লাগে। হয়। তেতিয়া 32টাকে এইটো কিমান থৰীয়া বুলি কয়? 32টা হলে ৰ'ব দেই, মই হিচাপ কৰি আছো। এনেই 32টা হলে কিমান থৰীয়া হ'ব লাগে? কিমান আছিলে কেমেৰামেন কৈ দে। 30টা হলে 14। 30টা হলে 14। মানে ধানৰ হিচাপটো বহুতে পাহৰি যায় মানে। কামৰ ব্যস্ততাৰ মাজত আমাৰ কেমেৰামেনে জানে মানে খেতি বাতিৰ লগত তেওঁ প্ৰায় আজি 10 বছৰ ধৰি জড়িত হৈ আছে। মোৰ হৈছে 15 বছৰ। সেইবাবে মানে তেওঁ জানে কথাবোৰ দেখুৱাইছো। এইটো এতিয়া কি ধান? মইতো ধান বিশেষকে চিনি নাপাওঁ। এইটো কি ধান বুলি কয়? এইটো ভাত খোৱা ধান। ভাত খোৱা ধানটো চবেই হয় বাৰু। এইটো ধানটো কি মানে জাতৰ উন্নত ধানৰ মানে কি জাত হয় এইটো? এইটো পাৰিজাত ধান। পাৰিজাত ধান বুলি কয়। পাৰিজাত ধানটো এতিয়া মই হেৰিতে পোক পতংগ বি আহি আছে, পানী চানী বি ইतना ভাল হৈছে না পাই আছে, খেতিটো অকমানি হৈ আছে। এনেকাই হৈছে আৰু এইটোৱে কথা। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
life along the way, melodies we haven't played. No, I don't want no rest, echoing around these walls, fighting to create a song. I don't wanna miss a beat.